পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙে দিছপুৰ ব্লক চি সচিবালয় কোঠালীত আসন গ্ৰহণ সময়ত উষ্ম আদৰণি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত পৰিষদবৰ্গৰ বৰজান আৰু বোকাজান পৰিষদীয় সমষ্টি এলেকাত কালি বিয়লি বিধ্বংসী ধুমুহা বিস্তৰ ক্ষতি ৫ শতাধিক লোক গৃহহাৰা হৈ শিবিৰত আশ্ৰয় গ্ৰহণ হামৰেন চহৰত অভিনৱ অন্ধ ব্যক্তিজনে চলাই দোকান বিশেষভাৱে সক্ষম হৈ স্বাৱলম্বী কাক বোলে এক জ্বলন্ত উদাহৰণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সোণোৱাল মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি হোৱাৰ পিছতে আজি প্ৰথমবাৰৰ বাবে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাং দিছপুৰ ব্লক চি সচিবালয় কোঠালীত আসন গ্ৰহণ পাৰ্বত্য উন্নয়ন মন্ত্ৰী হিচাপে আসন গ্ৰহণৰ শুভ মুহূৰ্তত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং তথা তেওঁৰ পৰিষদবৰ্গী ফুলাম কাৰ্বি পোহৰ জনালে উষ্ম আদৰণি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ লগতে অধ্যক্ষ হৰেন সিং বে প্ৰমুখ্য আন পৰিষদবৰ্গৰ লগতে দলটোত আছিল বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপি উল্লেখ্য পাৰ্বত্য মন্ত্ৰী চুমৰংহাং ইয়াৰ আগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কংগ্ৰেছী দলৰ শাসনকালত এবাৰ শিক্ষা বিভাগৰ কাৰ্যবাহী জনস্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তাৰ পিছত যোৱা 2017 বৰ্ষত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনত ডিফু বিধানসভাৰ পৰা প্ৰথমবাৰত বিধায়ক হিচাপে বিজয়ী হয় আৰু বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত পাৰ্বত্য উন্নয়ন বিভাগৰ লগতে খনি সম্পদ বিভাগ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী পদত নিযুক্তি লাভ কৰে কেন্দ্ৰ চৰকাৰৰ পৰা বহুত বুজি পায় 50,000 টকা পায় ছিকিমতো 20,000 পায় আমি গাৰ্জেনতো মাছ কৰিছোঁ 200 কোটি টকাহে মাত্ৰ পাইছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে মন্ত্ৰী আৰু লগতে নৰেন্দ্ৰ মোদী আমি কৰিব বিচাৰোঁ কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট পূৰণ কৰা স্বাৰ্থত কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট পূৰণ কৰা স্বাৰ্থত আমাৰ পুঁজি 5,000 বেছি দিলে আমাৰ কাৰ্বি আংলং ডেভেলপমেণ্টত হ'ব বুলি মই আশা কৰিছোঁ এইটো দাবী কৰিছোঁ যে দুজন মন্ত্ৰী দিব লাগে বুলি নামটো আমি উল্লেখ কৰা নাই আমি বাৰে বাৰে কৈছোঁ যে দুজন মন্ত্ৰী দিব লাগে দুজন দিলে ভাল আৰু দিব বুলি আশাবাদী এটাতো থৈ দিছে এতিয়াতো আমাক দিব বুলি আশাবাদী আৰু এজন মন্ত্ৰী পাব বুলি আমি বৰজান আৰু বোকাজান পৰিষদীয় সমষ্টি এলেকাত বিধ্বংসী ধুমুহা যোৱাকালি বিয়লি প্ৰায় 3 মান বজাত অহা বিধ্বংসী ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰে বহু বাসগৃহ লগতে বিস্তৰ ক্ষতি সাধন বাৰীৰ ফচল বিধ্বংসী ধুমুহা গৃহহাৰা হোৱা লগতে ভুক্তভোগী লোকৰ মাজত দেখা দিছে খাদ্যৰ সমস্যাই জিলা চৰকাৰৰ প্ৰতিনিধি বৰ্গ আজি পৰিদৰ্শন ক্ষতিগ্ৰস্ত অঞ্চল এই কাল ধুমুহা গৃহহাৰা হোৱা প্ৰায় 5 শতাধিক লোক সম্পত্তি অস্থায়ী চৰকাৰী শিবিৰৰ আশ্ৰয় গ্ৰহণ কৰিছে হয় ক'বই লাগিব যে বিপদৰ মাত এষাৰ আটাইতকৈ ডাঙৰ কথা জিলা চৰকাৰৰ প্ৰতিনিধি বৰ্গই যোৱাকালি হোৱা বিধ্বংসী ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত হোৱা বোকাজান পৰিষদীয় অন্তৰ্গত ভগাবিল নাওকাটা ঘৰিয়ালডুবি অঞ্চলৰ লগতে বৰজান পৰিষদীয় সমষ্টিৰ পৰিদৰ্শন কৰি ভুক্তভোগী ৰাইজৰ দুখ দুৰ্গতি খবৰ ল'লে ইয়াৰ ভিতৰত বৰজান পৰিষদীয় এলেকাত এই ভয়াৱহ ধুমুহা বৰষুণত হৈছে আটাইতকৈ ক্ষতিগ্ৰস্ত বৰজান পৰিষদৰ সমষ্টি বৰমুন্থি বেগাঁও সতৰিছ মডেল ভিলেজ তাৰগাঁও আদি আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চল বুলি চিহ্নিত হৈছে আজি এই ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনত বৰজান ভিডিচি ফিলিপ তেৰণ ARA টেনসিং ৰংপি SAK লাংটুক টিমু চৰকাৰী গাঁওবুঢ়া বৰসিং বে বোকাজান টাউন কমিটিৰ প্ৰাক্তন উপাধ্যক্ষ কল্পনা টিচুপি প্ৰমুখ বিশিষ্ট বিষয়ববীয়া তথা নেতা কৰ্মীসকলে লগ দিয়ে প্ৰাকৃতিক দুৰ্যোগ আদি চোৱা চিতা কৰাৰ চৰকাৰী বিভাগৰ
ক্ষেত্ৰত বিষয়া ঋষিকা টিচুপিক বিভাগটোৰ কৰ্মীসকলেও উক্ত ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ লয় দলীয় নেতা কৰ্মী তথা চৰকাৰী প্ৰতিনিধিসকলে অঞ্চলটো পৰিভ্ৰমণৰ অন্তত গৃহহাৰা লোকসকলৰ বাবে অস্থায়ীভাৱে ততাতৈয়াকৈ আশ্ৰয় শিবিৰ ব্যৱস্থা কৰি সম্পত্তি গৃহহাৰা হৈ দুখ বেজাৰ আৰু দিশহাৰা লোকসকলক সুৰক্ষা প্ৰদান কৰিছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ হয় এই দোকানখনলৈ মন কৰক দোকানীজন আপোনাৰ দৰে দুই হাত দুই ভৰিৰ লগতে এটা সুস্থ শৰীৰ অধিকাৰী হ'লেও এই ব্যক্তিজন সাধাৰণতকৈ একেবাৰে অসাধাৰণ এইবাবে যে এই ব্যক্তিজন অন্ধ কিন্তু অন্ধ হ'লে তেওঁ কমজোৰ নহয় আৰু নহয় পৰনিৰ্ভৰশীল কাৰণ তেওঁ নিজা ব্যৱসায় আছে বিশেষভাৱে সক্ষম হৈও তেওঁ আত্মনিৰ্ভৰশীল কাৰো ওপৰত তেওঁ বুজা নহয় আৰু আজি হাজাৰ হাজাৰ লাখ লাখ সংখ্যাৰ হিচাপত ক্ৰমে দিনে দিনে বাঢ়ি যোৱা শিক্ষিত নিবনুৱা বা কম পৰিশ্ৰম কৰি অধিক উপাৰ্জন বিচৰা শাৰীৰিকভাৱে সক্ষম যুৱকসকলৰ এয়া স্বাৱলম্বীৰ জ্বলন্ত উদাহৰণ হামৰেনৰ পুৰণা বজাৰলৈ আহিলে আপুনি চিনথুং ব্লক কাৰ্যালয়ৰ সন্মুখত দেখা পাব এখন দোকান আৰু এই দোকানখনৰ মালিকজনে হৈছে চাৰবাছা তেৰণ চাৰবাছা দুয়োটা চকুৰে নেদেখে বিগত 13 বছৰ ধৰি চলাই আহিছে এখন গেলামালৰ দোকান কিন্তু দুখজনক কথাটো হৈছে এই উপাৰ্জনক্ষম ব্যক্তিজনৰ অন্ধত্বৰ সুযোগ লৈ দুই চকুৰে দেখিবলৈ সক্ষম লোকে কেতিয়াবা সুবিধা গ্ৰহণ কৰি সামগ্ৰী লুট কৰি বা সামগ্ৰী লোৱাৰ বিনিময়ত টকা আদায় নিদিয়াকৈ গুচি যোৱাৰ নিৰ্লজ্জ গ্ৰাহকৰো অভাৱ নাই উল্লেখ্য চাৰবাছা কেৱল গেলামালৰ সামগ্ৰী বিক্ৰী কৰে এনে নহয় পেট্ৰল ডিজেল গেলামাল ৰাখি বিক্ৰী কৰে বিশেষভাৱে সক্ষম হৈও স্বাৱলম্বী জীৱন্ত উদাহৰণ চাৰবাছালৈ আমাৰ সকলোৰে কিছু সমৰ্থকৰ প্ৰয়োজন আৰু এই সমৰ্থন পালে তেওঁৰ ব্যৱসায়ত টপে দুপে উন্নতি কৰি যাব পাৰিব হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰতি Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি
এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আজি অন্তৰাষ্ট্ৰীয় প্ৰেছ দিৱস সমগ্ৰ বিশ্ব অন্তৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি কাৰ্বি ইয়ৰ্থ অৰ্গেনাইজেশ্যন আৰু কাৰ্বি হিলছ ডেভেলপমেণ্ট প্ৰগ্ৰেছিভ অৰ্গেনাইজেশ্যন বিষয়া সদস্যসকলে কাট নিউজৰ কাৰ্যালয়লৈ আহি কাট নিউজৰ বিষয়ববীয়া তথা কৰ্মীসকলক উষ্ম আদৰণি জনায় আজি অন্তৰাষ্ট্ৰীয় প্ৰেছ দিৱস সমগ্ৰ বিশ্বই অন্তৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি কাৰ্বি ইয়ৰ্থ অৰ্গেনাইজেশ্যন আৰু কাৰ্বি হিলছ ডেভেলপমেণ্ট প্ৰগ্ৰেছিভ অৰ্গেনাইজেশ্যন বিষয়া সদস্যসকলে কাট নিউজৰ কাৰ্যালয়লৈ আহি কাট নিউজ বিষয়াববীয়া তথা কৰ্মীসকলক উষ্ম আদৰণি জনায় আজি অন্তৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংগঠন দুটাৰ পৰা আদৰণি জনাবলৈ KYO সাধাৰণ সম্পাদক CM তেৰণ সহকাৰী প্ৰচাৰ সম্পাদক আলন তেৰাং আৰু কাৰ্বি হিলছ ডেভেলপমেণ্ট প্ৰগ্ৰেছিভ অৰ্গেনাইজেশ্যন সভাপতি মৰ্নিং তেৰণ তথা সদস্য লুনচিং ইম ফাংচো প্ৰমুখ বিশিষ্ট ছাত্ৰ নেতাসকল আহে আমাৰ কাট নিউজৰ পৰিবাৰ তেওঁলোকৰ তৰফৰ পৰা এই বিশেষ দিনটোক কাৰ্যালয়লৈ আহি জনোৱা সন্মানৰ বাবে আন্তৰিক অভিনন্দন জনোৱা হ'ল বৰ্তমান এই পোহৰণ পৰিণত লাংহীন পৰিষদৰ সমষ্টি জাইপং পানী যোগান আঁচনিৰ ৰূপায়ণ আৰু পৰিচালনাৰ বাবে নিৰ্মাণ কৰা তথাকথিত পানী যোগান আঁচনিৰ কাৰ্যালয় ভৱন পৰিণত হৈছে গৰু ছাগলী আদি গোহাৰিলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী নামৰ ব্যাগম বিভাগৰ অধীনত জাইপংবাসী ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হয় এই কাৰ্যালয় তথা পানী যোগান আঁচনিৰ প্ৰকল্প যদিও অঞ্চলটোৰ ৰাইজৰ বাবে এয়া মাথো এটা আকাশৰ চাং পতা আঁচনি হ'ল কেনেকৈ চাহ আহক মংগল ইংহি এই প্ৰতিবেদন এয়া চাওক জাইপং পানী যোগান আঁচনি কাৰ্যালয় বিগত 25 বছৰে পৰিষদীয় চৰকাৰৰ চৰম বঞ্চনা প্ৰতাৰণা আৰু শোষণৰ ইতিহাসৰ সাক্ষী এই তথাকথিত পানী যোগান আঁচনিৰ কাৰ্যালয় লাংহীন পৰিষদীয় সমষ্টি এলেকাৰ অতি ভিতৰুৱা আৰু পিছপৰা অঞ্চলৰ অন্যতম বৃহত্তৰ জাইপংবাসী ৰাইজৰ সুস্বাস্থ্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশুদ্ধ খোৱাপানী যোগান দিয়াৰ নামত নিৰ্মাণ কৰা হৈছিল এই আঁচনি কিন্তু বিগত 25 বছৰ ৰ'দ বৰষুণ সহ্য কৰি আৰু নোৱাৰা হ'ল ভালকৈ মন কৰক কাৰ্যালয়ৰ ভাৱ কেটিৰ তিন পাত ঠায়ে ঠায়ে উৱলি গৈছে কোঠালি চিলিংসমূহ আৰু কাৰ্যালয় বহল মজিয়া অব্যৱহৃত হৈ পৰি থকাত সম্পত্তি পৰিণত হৈছে ছাগলী গৰুৰ গোহাললৈ আৰু ভালকৈ মন কৰক কোঠালিত গৰু ছাগলী গোৱাৰ প্ৰস্ৰাৱেৰে ভৰা আৰু বাহিৰৰ বহল প্ৰাংগণটো হাবি বননি ভৰি পৰিছে লাখ লাখ টকা ব্যয় হিচাপে দেখুৱাই বিগত ASDC চৰকাৰৰ দিনতে পৰিষদৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা নিৰ্মাণ কৰিলে এই কাৰ্যালয় বিলৰ টকা ঠিকাদাৰ আৰু সেই সময়ত জিলা জনস্বাস্থ্য বিভাগৰ কাৰ্যবাহী আৰু অভিযন্তা মিলি ভকত বিলৰ ধন হ'ল হজম কিন্তু বৰ হজম হৈ ৰ'ল এই ইয়াৰ আঁচনি ৰূপায়ণৰ কাৰ্যৰ ব্যৱস্থা তাৰ পিছত পৰিষদৰ শাসনৰ বাকজৰি তুলি ল'লে কংগ্ৰেছৰ দলে ছজন তুষন নীতিৰে 15 বছৰীয়া কংগ্ৰেছ দলে দীঘলীয়া কাৰ্যকালটো জাইপং এই পানী যোগান আঁচনিৰ দুৰব্যৱস্থা এবাৰৰ বাবে দৃষ্টিগোচৰ নহ'ল তাৰ পিছত পৰিৱৰ্তনৰ ঢোল-ঢাল কুবাই কাৰ্বি পৰিষদৰ দখল কৰিলে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে কিন্তু এতিয়ালৈকে ইয়াৰ বছৰে প্ৰশাসনলৈ পৰিণত হোৱা এই পানী যোগান আঁচনিৰ কাৰ্যালয় তথা প্ৰকল্প ৰূপায়ণৰ কথালৈ মন কাণ দিয়া নাই যদিও তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে জাইপং অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত শীঘ্ৰে কিবা পদক্ষেপ গ্ৰহণৰ আশা কৰিছে ৰাইজে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ জিলা মীন বিভাগৰ উদ্যোগত আৰু কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ উদ্যোগত দেৰগাঁও ৰেশম বিভাগৰ প্ৰশিক্ষণ কক্ষত অনুষ্ঠিত হয় মীন পালন প্ৰশিক্ষণ আৰু সজাগতা সভা জিলা মীন বিভাগৰ উদ্যোগত আৰু কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ উদ্যোগত দেৰগাঁও ৰেশম বিভাগৰ প্ৰশিক্ষণ কক্ষত অনুষ্ঠিত হয় মীন পালনৰ প্ৰশিক্ষণ আৰু সজাগতা সভা মীন পালন প্ৰশিক্ষণ কাৰ্যসূচী উপলক্ষে আয়োজিত অনুষ্ঠানত মীন বিভাগক মীন উন্নয়ন বিষয়া আলম খান মোহন তেৰণ আৰু মীন প্ৰশিক্ষক মোহন সিং লেখকে ধৰি কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন
কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক টিংকু ইংটি, উপসভাপতি শৰণ সিং ৰংপি, লগতে মুখ্য শাখাৰ সভাপতি সম্পাদক প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে। প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থকা বিষয়াসকলে কৃষকসকলক বৈজ্ঞানিক পদ্ধতিৰে মীন কেনেকৈ পালন কৰি অধিক লাভান্বিত কৰিব পাৰি তাৰে ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ দুখজনক খবৰ। বৈঠালাংছৰ পৰা 17 এপ্ৰিলৰ পৰা এজন 13-14 বছৰীয়া কিশোৰ অনুসন্ধানহীন হৈছে। ঘৰৰ পৰা কৰিবলৈ ওলাই গৈ এতিয়াও ঘূৰি অহা নাই। হাহাকাৰ হৈছে কিশোৰজনৰ পিতৃ মাতৃ তথা পৰিয়াল লোকৰ লগতে চুবুৰীয়া। এই মৰম লগা কিশোৰজনলৈ চাওক। এটা ছবিত টি-চাৰ্ট পৰিহিত আৰু আনটো মূৰত ফুলাম গামোচা মেৰাই বিহু মাৰিবলৈ ওলোৱা ছবি। নাম এওঁৰ ধুনু উৰ্ফে বিশ্বজিৎ ডেকা। যোৱা 17 এপ্ৰিলত ঘৰৰ পৰা কৰবালৈ ওলাই গৈছিল। আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই। ক'ত আছে, কি অৱস্থাত আছে, কি খাই আছে ইত্যাদি চিন্তা কৰি কৰি দুখেৰে দিন অতিবাহিত কৰিছে ধুনুৰ পিতৃ মাতৃ তথা পৰিয়ালৰ লোকে। ওচৰ পাজৰৰ পৰা দূৰ সম্পৰ্কীয় আত্মীয় তথা চিনাকি সকলোৰে ঘৰত খবৰ কৰিও পোৱা নাই অনুসন্ধান। সেয়েহে কাট নিউজৰ যোগে পিতৃ মাতৃ তথা পৰিয়ালৰ লোকে অনুৰোধ কৰিছে কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ অনুসন্ধান পালে ততালিকে বৈঠালাংছ থানাত নতুবা টিভি স্ক্ৰীন দেখুৱাই এই 8135835712 অথবা 9401172258 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে। বৈঠালাংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।